এইটো সব মিছা। এইবিলাক একো কৰা নাই এতিয়ালৈকে। ইয়াতে প্ৰমোদ বড়োৰ নেতৃত্বত বা ভৰালী বাইদেৱে যিটো মানে আশ্বাস দিছিল, কিন্তু এতিয়ালৈকে BTCত একো হোৱা নাই, একো মানে আঁচনি ৰূপায়ণ হোৱা নাই। যিসকলে তেওঁলোকে কথা দিছিল এতিয়ালৈকে। হয়, আজি আমাৰ ওদালগুৰি জিলা BPF দলৰ মহিলা মৰ্চাৰ সাধাৰণ সভা ইয়াৰ অনুষ্ঠিত হৈ আছে এই ৰোডত। আৰু আমি বিচাৰিছোঁ আমাৰ BPF দলৰ মহিলা মৰ্চাটো এটা শক্তিশালী ৰূপত আহিব লাগিব। আৰু সেইকাৰণে তেওঁলোকে সকলো কৰ্মীসকলক ইয়াত আমন্ত্ৰণ কৰিছিলে, আমাকো আমন্ত্ৰণ কৰিছে। আৰু আমাৰ ওদালগুৰি জিলা BPF দলৰ মহিলা মৰ্চাটো যথেষ্ট শক্তিশালী, তথাপিতো আমি কৈছোঁ আৰু শক্তিশালী ৰূপত আহিব লাগিব। কাৰণ এতিয়া ৰাইজেও প্ৰমোদ বড়োৰ নেতৃত্বৰ যি চৰকাৰ সেইটো মানে ইতিমধ্যে নচ্ছাত কৰিছে। কাৰণ তেখেতে সবল নেতৃত্ব দিব পৰা নাই। নিৰ্বাচন সময়ত তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতি তেওঁলোকে ৰাখিব পৰা নাই। যি BTR একত চুক্তি হৈছিলে, চুক্তিমতে যিখিনি দফা দিয়া হৈছিলে সেই দফাবিলাক এটাও পূৰণ কৰিব পৰা নাই। আৰু সেইকাৰণে BTC অঞ্চল ৰাইজ প্ৰমোদ বড়োৰ ওপৰত কোনো আস্থা, বিশ্বাস আৰু ভৰসা নাইকিয়া হৈছে। সেইকাৰণে এতিয়া পৰিৱৰ্তন বিচাৰিছে। আৰু সেইকাৰণে আমি এতিয়া BPF দল হিচাপে আমি ওলাই আহিছোঁ। আকৌবাৰ আমি দেখিছোঁ BTC অঞ্চলৰ ৰাইজে পুনৰবাৰ আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াকে বিচাৰিছে। কাৰণ তেখেতে 17টা বছৰ তেখেতে সবল নেতৃত্ব দি আহিছিলে। আৰু BTC ৰাইজে এতিয়া এইটো কম্পেয়াৰ কৰি আছে, যিহেতু প্ৰমোদ বড়ো এজন দুৰ্বল নেতা, কোনো এটা সিদ্ধান্ত তেওঁ ল'ব নোৱাৰে। আৰু সেইকাৰণে BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, BTC অঞ্চলৰ শান্তি সম্প্ৰীতিৰ কাৰণে পুনৰবাৰ হাগ্ৰামা মহিলাৰীকে BTC অঞ্চলৰ ৰাইজে বিচাৰিছে। স্যাৰ, ৰাজ্যৰ ৰাজনীতিৰ কথাৰ বিষয়ে এটা সুধিব বিচাৰিছোঁ। গুৱাহাটীৰ মানে ৰাজ্যত এইটো চলি আছে যে কৰ কাটালৰ ক্ষেত্ৰত এতিয়া অসম চৰকাৰে বহিৰাগত কোম্পানীক গতাই দিয়াৰ যি সিদ্ধান্ত ল'ব খুজিছে, এই বিষয়ে আপুনি কি ক'ব? এইটোতো চৰকাৰৰ সিদ্ধান্ত, সেইটোত মই একো কমেণ্ট দিব নিবিচাৰোঁ। কাৰণ ভিতৰত কি হৈছে মই নাজানো, মই ইমান ভিতৰতো সোমোৱা নাই। এতিয়া আমি BTCৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। কাৰণ আগতে BTC নিৰ্বাচন হ'ব, সেইকাৰণে BTCত যিকোনো উপায় হ'লেও আমি ক্ষমতা দখল কৰিব লাগিব। হাগ্ৰামা মহিলাৰী পুনৰবাৰ আমাৰ BTCৰ চিফ হ'ব লাগিব, তাতহে আমি আছোঁ। ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। আমি ওদালগুৰি জিলা BPF ওমেন BPFে যিটো সাধাৰণ সভা আমি পাতিছোঁ, এইটো আমি খুব আনন্দিত আজি। কিয়নো আমি আজি BTC ইলেকশ্যনৰ পিছত আমাৰ এনেকুৱা জিলা মহিলা মৰ্চাৰ সাধাৰণ সভা হোৱা নাছিলে। গতিকে আমি জিলা ওদালগুৰি জিলাৰ লগতে আমাৰ ব্লকৰ আমি সম্পূৰ্ণ আমি দলীয় কৰ্মীৰ লগত আমি এক মঞ্চত আমি আলোচনা কৰিলোঁ। আমাৰ পৰিস্থিতি, আমাৰ BTC চৰকাৰৰ বৰ্তমান পৰিস্থিতি, কি সমস্যাবিলাক আছে, কেনেকৈ সমস্যাবিলাক ভুগি আছোঁ। যিটো এতিয়া UPPL বা এলায়েন্স BJPয়ে যিহেতু আমাৰ হাগ্ৰামা ছাৰৰ যিটো আমাৰ চিফ হাগ্ৰামা নেতৃত্বত যিটো চৰকাৰ, তাক কৰাপশ্যন কৰিছে, ডেভেলপ কৰিব পৰা নাই বুলি সিহঁতে জনসাধাৰণক যিটো মিছা প্ৰলোভন দি মিছা কথা কৈ পেলাই যিটো BTR নিজৰ হাতত BTCৰ নিজৰ দখলত আনিলে, কিন্তু তেওঁলোকেতো কোনো মানে সফল হ'ব পৰা নাই। গতিকে আমি এই কথাবিলাক আমি আজি এই মঞ্চৰ যোগেদি আজি আলোচনা কৰি পেলাই আমি মূল্যাংকন কৰিছোঁ যে ইয়াতে প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ BTCৰ কেতিয়াও উন্নতি নহ'ব। ইয়াতে যদি উন্নতি হ'ব লাগে, পুনৰ আমি হাগ্ৰামা মহিলাৰ নেতৃত্বত আকৌ BPF চৰকাৰ আহিব লাগে। তাৰ কাৰণে আমি সকলো মহিলাকে একগোট হৈ পুনৰ BTCক উদ্ধাৰ কৰিবৰ কাৰণে আমি আগুৱাই যাম বুলি আজি মিটিং কৰিছোঁ। বাইদেউ, অনাগত দিনত BTCত যদি আকৌ পুনৰ হাগ্ৰামাৰ নেতৃত্বত গঠন হয়, তেতিয়াহ'লে মহিলাসকললৈকে আপোনালোকে কি এটা আশা কৰে? আমি এনেধৰণে ভাবিছোঁ, যেতিয়া পুনৰ যদি হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত যদি
আকৌ চৰকাৰ গঠন হয় তেনেহ'লে আমাৰ যিটো মহিলাসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব আৰু আমি এইটো ৰাখিছোঁ যে আমি চৰ্তও ৰাখিছোঁ মহিলা অবিহনে কোনো চৰকাৰ গঠন হ'ব নোৱাৰে গতিকে মহিলাসকলে যেতিয়া চৰকাৰৰ অংশীদাৰ হ'ব তো মহিলাসকলে সকলোৱে সমানে পুৰুষৰ সমানে সুবিধা পাব লাগে মহিলাসকলে যিটো সমস্যাবিলাক দূৰ কৰাৰ ক্ষেত্ৰত আমাৰ মহিলাৰী ছাৰে সেইটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে বুলি আমি আশা ৰাখিছোঁ বৰ্তমান চৰকাৰৰ যিটো ভৰালী বাইদেউ আছিলে তেওঁ ঘোষণা কৰিছিলে যে মহিলাসকলক লৈ এক স্বাৱলম্বী গোটৰ আঁচনি মানে প্ৰৱৰ্তন কৰিব এই ক্ষেত্ৰত আপুনি কি ক'ব এইটো চব মিছা এইবিলাক একো কৰা নাই এতিয়ালৈকে ইয়াতে প্ৰমোদ বড়োৰ নেতৃত্বত বা ভৰালী বাইদেৱে যিটো মানে আশ্বাস দিছিল কিন্তু এতিয়ালৈকে BTCত একো হোৱা নাই একো মানে আঁচনি ৰূপায়ণ হোৱা নাই যি ক'লে তেওঁলোকে কথা দিছিল এতিয়ালৈকে